প্ৰচেষ্টাত আছিলোঁ। তেখেত লিমকাৰ বুকছ অফ এছিয়ান ৰেকৰ্ডছত তেওঁৰ নামটো ৰেকৰ্ড কৰিবলৈ এটা প্ৰয়াস কৰিছে। মই আশা ৰাখিছোঁ যে তেখেতে এই চেষ্টাত সফল হ'ব আৰু গহপুৰৰ কাৰণে এটা সুনাম কঢ়িয়াই দিব। ক'ৰ পৰা কেনেকৈ যাব, কি কৰি যাব? তেখেত কোৱা মতে তেখেত আমাৰ এই গহপুৰ টাউনৰ পৰা কুসুমতলালৈ চাইকেলে যাব, লগতে কিবা বাদ্যযন্ত্ৰ বজাব বুলি কৈছে। কিমান কিলোমিটাৰ? 80 কিলোমিটাৰ মানে। অসম আৰক্ষীৰ জোৱান গহপুৰৰ যুৱক আৰু এনেধৰণে অতি সুন্দৰভাৱে তেওঁ চাইকেল চলাব, চাইকেলত হাত এৰি সকলো ধৰণৰ লোকবাদ্য বজাই যাব আৰু ইয়াত সহযোগ কৰা পৰিলক্ষিত হৈছে লাইভ গহপুৰ আৰু উই ফৰ ইউ গহপুৰৰ সহযোগত দেখিবলৈ পোৱা গৈছে। প্ৰশাসনে সহযোগ কৰিছে। তেওঁ মাটিৰ পৰা আশীষ লৈছে আৰু তেওঁ মাটিৰ পৰা আশীষ লৈ তেওঁ যাতে তেওঁ অভিলেখ গঢ়াত সম্পূৰ্ণৰূপে তেওঁ সফল হয় আৰু তেনেদৰে তেওঁ অভিলেখ গঢ়াত আগবাঢ়িছে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে মাতৃয়ে তেওঁ পুস্তকটো তেওঁ আশীষ প্ৰদান কৰিছে যাতে তেওঁ ভৱিষ্যতে বৰ্তমান তেওঁ যি প্ৰয়াস কৰিবলৈ আগবাঢ়িছে, যি তেওঁ অভিলেখ গঢ়াৰ বাবে আগবাঢ়িছে, সেই অভিলেখ গঢ়াত সফল হয়। এনেদৰে অসম আৰক্ষী এজন জোৱানে বৰ্তমান তেওঁ আগবাঢ়িছে, নিজৰ লক্ষ্য উদ্দেশ্যৰে আগবাঢ়িছে। প্ৰায় 80 কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তেওঁ চাইকেল চলাই, চাইকেলৰ ওপৰত যান বাহন, চাইকেলৰ ওপৰতে তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ চলাই এখন ৰেঞ্জাৰ চাইকেলখনত তেওঁ পাতিকে তেওঁ পূজা অৰ্চনা কৰিছে যাতে কোনো সুকলমে সকলোখিনি কাম সম্পূৰ্ণ হয়। মোৰ লগত আছে মনজিত দিহিঙীয়া আছে, মই তেখেতৰ পৰা জানিব